বহুত এন্টাৰটেইনমেন্ট আৰু এনজয় তেল লৈ ৰেডি গাইছ তেল লৈ পুৰা ৰেডি মানে আমাৰ পুৰা চালত আছো গাইছ পুলিচ যদি মাৰি চুলি তুলি পুৰা একদম ঠিয়া কৰিছেনে তো যাই কাৰণে দেখে আছো কি কয় দেখা বক্সৰা আছো হা বক্সৰা দীপৰ বিলতে গান তো গাইছি তাকে গাইছি দীপৰ বিলতে এই তোৰ ৰচি কিনো দীপৰ বিলত তাতে গাইছি কালি দতৰা বজালি দীপৰ বিলতে তো হে গাইজ গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল জেজেছ ব্লগ আছাম। তো আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে স্বাগতম। তো মানে কি গাইজ গম পাইছে আপোনালোকে ভিডিঅ' বহুত দিন দিয়া নাই। তো আজি ভিডিঅ' দিম মানে কি আজি যিটো ভিডিঅ' দিম মানে বহুত ধামাকাদাৰ ভিডিঅ' হ'ব। তো আপোনালোকে চাই দিয়ক মানে কি বহুত ধামাকাদাৰ আৰু মানে কি বৰ্তমান গধূলি হ'ল। গধূলি মানে কি ভিডিঅ'টো বনাম বুলি ভবা নাছিলোঁ, যিহেতু বহুত দিন ধৰি ভিডিঅ' দিয়া নাই। চ' আজি বনালোঁ। তো মানে কি কিবা এটা প্ৰব্লেমৰ কাৰণে বনাব পৰা নাছিলোঁ। তো আমি ফাৰ্ষ্ট যাম ডেকাৰ তাত, তাৰে পিছত আমি দেখাই আছোঁ আজি ভিডিঅ'টো বহুত ধামাকাদাৰ ভিডিঅ' হ'ব। তো চাই থাকক ব্লগটো। তো বলক গাইছ এতিয়া আমি যাই থাকা ফাৰ্ষ্ট যাম আমি ডেকাৰ তাত। তো বলক গাইছ মানে কি আজিৰ ভিডিঅ'টো দিবৰ কাৰণে মই বহুত এক্সাইটেড হৈ আছোঁ। মানে কি আজিৰ ভিডিঅ'টো দিছে বহুত এণ্টাৰটেইনমেণ্ট আৰু এনজয়ৰ দ্বাৰা ভিডিঅ'টো হ'ব। তো আপোনালোকে চাই থাকক, বহুত ফানিও হ'ব, এনজয় হ'ব। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। তো গাইজ আমি আহি থাকাতে তাৰমানে ছোটা চিত্ৰীত তাতে সোমালোঁ। মানে ছোটা চিত্ৰী কেনে ৰচি অনুভৱ কেনে মোৰ দোকান মোৰ গেৰেজ কেই লাখ টকা লাগিব কওঁ। ৰিপেয়াৰ শ্বপ তো গাইজ মানে কি গাড়ীখন অলপ পাম দিম। গাড়ীত পাম নেদে চাকাত হাৱা লৰাই চাকাটো গাড়ীতে থাকে না চাকাটো গাড়ীখনত নাথাকে হুইলত লাগি থাকে হুইলত। তো গাইজ মানে কি আমাৰ ছোটা চিত্ৰীৰ ভাইৰ দোকানত ছোটা চিত্ৰী এটা ভাল বস্তু দেখিছোঁ তাৰমানে দেই, চকুত লগা বস্তু অলপ দেখাই দি তুমি কি বস্তু চাবে এইটো ভাল লাগছে কিন্তু দেই বস্তুটো জলে দেখাই দিলোঁ মাথাত পেটাৰ্ণ কেইটা চেঞ্জ কৰ কেনে ভাল লাগব না গাইজ। ৰাতি যদি আন্ধাৰত এনেকে যাম ভাবছোঁ কি চিয়াই গাইজ। আজি ভিডিঅ'টো মানে অলপ নাইট ভ্লগ না কি চেত্ৰী, আজি নাইট ভ্লগ তাৰমানে বহুত এণ্টাৰটেইনমেণ্ট আৰু বহুত দিন আনাই মই বহুত দিন আনাই দোকানী মানুহ না অলপ বিজি থাকে। তো অলপ চাই থাকক আৰু অলপ আৰু ইয়াতে মোৰ টাকা নাই বাইকত হাৱা দিবে আছিল যাওঁ দে। তো গাইজ বহুত দিনৰ মূৰত আহিলোঁ দিয়ক একবাৰ। তো বহুত দিন ভিডিঅ' দিব পৰা নাই। তো আছিলে আৰু মোকো দেখা নাই গাইজ বহুত দিন। মুম্বাই ডি এছ অলপ পিন্ধিছোঁ মানে বাৰ্থডেখিনি ঘূৰি দিছিলে ক'ৰবাত যাই দিলে গাইজ। তো দেখি আছোঁ আমি ক'ত যাই আছোঁ নাই কিবা ক'ৰবাত যাবি ক'ত যাবি যাম ছাৰপ্ৰাইজ এটা আছে ক'ত যাম ৰ কৈছোঁ ৰ ধামাকাদাৰ হ'ব। তো গাইজ আমি মানে য'ত যাম বুলি ভাবিছোঁ কম মানে কি পুৰা আৰু ভালকৈ দেখাম আৰু ক'ত যাম। তো আমি যাৱাৰ কাৰণে পুৰা ৰেডি, তাৰমানে গাড়ীত তেল চেল লৈ ৰেডি গাইছ তেল চেল লৈ পুৰা ৰেডি। মানে আমাৰ তেল ডিপু নাই, তো সেইকাৰণে ঘৰৰ পৰা লৈ আহিলে 1 লিটাৰ তেল। তো এই লিটাৰ গাড়ীত ভৰাম আৰু আছে তেল। ক'ত যাই আছোঁ গাইছ দেখি আছোঁ যাই কিনে ডাইৰেক্ট দেখাম আৰু খুব পাতি আহিবি অলপমান, কাৰণ তলত দেখি দেখিছা না বাকা না বকা বোকা দুটা আছে। তো গাইছ ক'ত যাই আছোঁ দেখি আছোঁ ঠাণ্ডা বুলি কাৰোবাক খুৱাই দিওঁ নেকি। তো গাইছ এতিয়া আমি যাই আছোঁ বৰ্তমান আৰু দেখি আছোঁ ক'ত যাই আছোঁ পুৰা চালত আছোঁ গাইছ পুলিচ যদি মাৰি চুলি তুলি পুৰা একদম ঠিয়া কৰিছেনে। তো যাই কাৰণে দেখি আছোঁ কি কয় দেখা বক্সৰা শুনা পাইছোঁ গাইছ। তো যাই আছোঁ মানে ক'ত যাই আছোঁ গম পাইছে এইকেইজনী ফাংচন চাব যাই আছোঁ। তো ৰামদিয়া ভঠেলি মেলা যে হয়, তো তাতে এখন ধুনীয়া মানে প্ৰগ্ৰেম পাতিছে। তো গাইছ ফাংচন উঠি আমাৰ
দীপৰ বিলতে গানটো গাইছি তাকে গাইছি দীপৰ বিলতে কপিৰাইট মাৰিব আমাৰ ভিতৰত দীপৰ বিলতে মাইটাং দীপৰ বিলতে তো গাইজ ফাংচন শেষ এতিয়া আমি ঘৰত যাই আছোঁ পঢ়বি মানুহ চানুহ নাই বাজিল দীপৰ বিলত তোৰ হৈছে কিনো দীপৰ বিলত তাতে গাছি কালি দতৰা বজালি দীপৰ বিলতে দীপৰ বিলতে আমি ক'ত যাই আছা এতিয়া চলা ভিজি গেছি দীপৰ বিলতে এতিয়া ঘৰক যাম দীপৰ বিলতে দীপৰ বিলতে দীপৰ বিলতে তো গাইজ ই পাগলা চিধা মানে দীপৰ বিলত দীপৰ বিলতে ৰাকাশিয়ানে গাছি দীপৰ বিলতে তো গাইজ ই পাগলা চিধা মানে দীপৰ বিলতে আগৰ বাইক এখন আছে দীপৰ বিলতে চাইডকাত তাক দীপৰ বিলতে দীপৰ বিলতে হ'ব ঘৰত যাৱা ৰাতি হৈছি দীপৰ বিলতে গানটো গাই গাইছিল দীপৰ বিলতে ৰাতি হৈছি ঘৰত যাৱা দীপৰ বিলতে দীপৰ বিলতে হ'ব তো গাইজ জাষ্ট ঘৰ আহি পালোঁ এতিয়া আমি মানে টোপনি মাৰা যায় এতিয়া টোপনি মাৰিম অলপ এনজয় কৰিলোঁ ভাল লাগিল তো আহি এতিয়া আমি বিচনাত বাগাত দিছোঁ এতিয়া আমি টোপনি মাৰিম না কি টকা দীপৰ বিলতে তাকেই হৈছি না তোৰ তেতিয়াৰ পৰা নহয় গানটো কিবা এটা টোপনি ভাল মাৰ আছে। দীপৰ বিলতে টোপনি মাৰ তো গাইজ আজি ভিডিঅ'টো ইমান বেছি দীঘল নকৰোঁ দীঘল হৈছে না গম নাপাওঁ এডিট কৰোঁতে গম পাওঁ আৰু এতিয়া পাচ্ছিও তোক মাৰি ফোন নামাৰে এই ৰাতি নহয় মানে আমাৰ মাই নহয় কোনি বেলেগ মাই দিয়ে এইটো দে তো এতিয়া মানে কি আমি টোপনি মাৰিম টোপনি মাৰি কেনে কি ক'ম জানা দীপৰ বিলত কি কবি টোপনি মাৰ গাইজ হ'ব দে টোপনি মাৰা এতিয়া আমি তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কিন্তু কৰি দিব আৰু যোনে যোনে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ঘণ্টা বতৰটো যি আছে তলৰ টিপি দিব বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ বহুত দিন ভিডিঅ' দিয়া নানিছিলোঁ গাইজ তো লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু যোনে যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ছ' মাছ গুড নাইট গাইজ তো গাইজ বাই বাই জয় অসম জয় অসম Oh, kembali lagi.